নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ মই গীতু আৰু আজি আমি গৈ আছোঁ পানবাৰীৰ ৱাটাৰফলত তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগত গৈ আছে মোৰ এজন ফ্ৰেণ্ড আজি অকলে যোৱা নাই বাৰু মই আজি ইমান ৰাতিপুৱা গৈ থকাৰ কাৰণটো হৈছে এতিয়া বৰ্তমান ৰাতিপুৱা পুৱা 5টা বাজিছে ইমান সোনকালে গৈ থকাৰ কাৰণটো হৈছে মানে তাতে যোনটো আমি ৱাটাৰফলত গৈ আছোঁ সেইটোত মানে হাতী পানী খাব সেই হাতী পানী খাব দৃশ্যটো আমি চাব গৈ আছোঁ ৰাস্তাবোৰত চাক পুৰা পাহাৰে পুৰা আৱৰি আছে দুয়োফালে পাহাৰ আৰু মাজত ৰাস্তা যদি আপুনি ঝৰ্ণাটোত আহিম বুলি ভাবি আছে তেনেহ'লে এইটোৱে ৰাস্তাটো এইফালেৰে আপুনি সোমাই যাব লাগিব আমি যোনটো জেগাত গৈ আছোঁ সেইটো লাহৰিঘাট বুলি কোৱা হয় আৰু এইফালেৰে যাম এতিয়া আমি লাহৰিঘাট ৱাটাৰফলত আহিবলৈ আৰু বেছি সময় নাই ইয়াত আহি থাকোঁতে আপোনালোকে দেখা পাইছে চাগে চাৰিওফালে পথাৰ আৰু আমাৰ খেতিয়কসকলে ইয়াতে হাল বাই আছে আহি পালোঁ ৱাটাৰফল পানীবিলাক যে বৈ আহি আছে ওপৰৰ পৰা এই পানীটো ক'ৰ পৰা বৈ আহি আছে তাত আমি চাব গৈ আছোঁ বৰ্তমান বল মনুজ আহ ওপৰত গৈ আছোঁ যিহেতুকে এই শিলটো বগাই যাব লাগিব ইফালে ৰাস্তা নাই মানে এই শিলটো বগাই কিনে মই যাব লাগিব এতিয়া বলক ইমান গৰম ওপৰত উঠি অহাৰ লগে লগে মানে চাৰ্ট খুলিব লগা হৈ গ'ল ইমান মানে গৰম লাগিছে ইফালে খাল আৰু গৈ থৈ কিনে ইফালেও খাল আমি যাব লাগিব এইটো ৰাস্তাৰে এতিয়া গড আগত ইমান ধুনীয়া নজাৰা আৰু একদম চাব লগা ওচৰলৈকে লৈ গৈ আছোঁ আপোনালোকক পুৰা পানীবিলাক কুল বৈ আহি আছে আৰু ওপৰৰ পৰা আহি আছে পানীবিলাক একদম ওপৰত যাম এতিয়া আমি মুখ হাত ধুই পুৰা ফ্ৰেছ হৈ ল'লোঁ এতিয়া য'ত যাম বুলি ভাবি আছিলোঁ আগলৈকে ক'ৰ পৰা পানীটো আহি আছে মানে তাৰলৈকে এতিয়া গৈ আছোঁ কেনেকুৱা ভয় লগা জেগা একদম যেতিয়া বৰষুণ দিয়ে এইবিলাক ইফালেদি পানী মানে বৈ আহে আৰু একদম ফুল হৈ আহে তাৰ পৰাই ইফালে আহিলোঁ আৰু আগত ৰাস্তা ব্লক হৈ আছে আৰু ইয়াৰ পৰা আগত নাযাওঁ কেতিয়াবা বেলেগ দিনা যাম এতিয়া আৰু ইয়াৰ পৰা আগত নাযাওঁ ৰাস্তা বন্ধ আৰু চাৰিওফালে পুৰা গছ গছনি যেনে হাতী বাঘ যিকোনো আহিব পাৰে যোনটো বস্তু চাম বুলি আহিছিলোঁ যে হাতী পানী খোৱা দৃশ্যটো সেই বস্তুটো আমি চাব নাপালোঁ মই এতিয়া বৰ্তমান য'ত আহিছোঁ যদি আপুনি লাহৰিঘাট ৱাটাৰফলত আহে কেতিয়াবা তেনেহ'লে ইমান ওপৰলৈ নাহিব মানে বহুত ভয়ানক জেগা ইয়াত কোনো নাই মই অকলেই ইমান ওপৰলৈকে আহিছোঁ চাওক চাৰিওফালে জংঘল যিকোনো হ'ব পাৰে ইয়াত আপোনাৰ সাপ ওলাই আহিব পাৰে বাঘো আহিব পাৰে কাৰণ জংঘল ইয়াত পাহাৰত বাঘ চাঘ থাকে আৰু হাতীৰ কথাটো কৈছোঁ ইয়াত ওচৰৰ মানুহবিলাকেও মানে হাতীৰ কাৰণে বহুত ভয় কৰে আৰু হাতী ইয়াত ওলাই থাকে আপোনালোকে আহিলে ইমান ওপৰলৈকে নাহিব তলতে বহুত ধুনীয়া তলতে থাকিব আৰু যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে লাইক কৰি দিব এটা আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই